নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ যোৰহাট টাউনৰ মাজমজিয়া আৰু মই আছোঁ বৰ্তমান নিৰ্মল চাৰিআলি আৰু আজি ইয়াৰ পৰাই এটা নতুন যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এটা নতুন প্ৰগতি এটা নতুন যাত্ৰা আৰম্ভ কৰিম। তো ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যাত্ৰাটো আমাৰ অকণমান বেলেগ এটা টাইপৰ হ'ব, মানে অকণমান বেলেগতকৈ বেলেগ, মানে কি যোৰহাট টাউনৰ পৰা এতিয়া নকওঁ, মানে এটা নতুন যাত্ৰা আৰু এটা নতুন ৰাস্তা। এটা নতুন যাত্ৰা আৰম্ভ হ'ব আজি আমাৰ, মানে যোৰহাট টাউনৰ পৰা এটা মানে বেলেগ এটা দিশলৈ আৰু আৰম্ভ কৰা এটা বনাই লৈছোঁ। মোৰ লগত আছে ঘড়ী, চশমা আৰু মানে ঢেৰ কিবাকিবি আছে ইয়াৰ লগত। আৰু ব'লক নতুন যাত্ৰা আৰম্ভ কৰি আমি যোৰহাট টাউনৰ পৰা ফাইনেলি আমি পাই গ'লোহি য'ৰ পৰা যোৰহাট আৰু মাজুলী দলংখন সংযোগী হ'ব। মানে এইটোৱে দেখিছে এৰিয়াটো, মানে এইপিনে আছে এইবোৰ খুঁটা দেখিছে, এইবোৰ মন কৰক। আৰু এইপিনে কৰি আপোনাৰ দলংখন আৰম্ভণি হ'ব। আৰু এইটোৱে প্ৰথম খুঁটা আছিলে নেকি, মানে এইপিনৰ পৰা চাবলৈ গ'লে। মানে ইয়াতকৈ আগত মই খুঁটা দেখা নাই, এইটোৱে দেখিছোঁ ফাৰ্ষ্ট, মই প্ৰথম সেইকাৰণে এইটোৱে বুলি কৈছোঁ। এইটোৱে মানে ইয়াৰ পৰাই আৰম্ভ হ'ব আৰু সেইপিনে চব খুঁটা বনাই আছে। তেতিয়াহ'লে ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো 41 নম্বৰ খুঁটা কাম চলি আছে, দাদা এটা সুধিলোঁ, বোলে 41 নম্বৰ। আৰু মানে ক'বলৈ একো নাই, বাকী মই দেখুৱাম আৰু কৈ যাম, কিবাকিবি বহুত কিবাকিবি কৈ যাম। ব'লক সেইটো চাই থাকিব। আৰু এইটোৱে হৈছে সেই ৰাস্তাটো, চক মন কৰক, এইপিনে গৈ আহিব, মানে এইপিনে গৈ মানে ৰাস্তালৈ যাব, এই খুঁটা চক দলংখন মানে এইপিনেই যাব ওপৰেদি। আৰু এইপিনে আমি হাতীশাললৈ গৈছিলোঁ আৰু এইপিনে জাজিমুখলৈ গৈছিলোঁ, আৰু এইপিনে গৈ চিধা চিধি যাব দলংখনলৈ। মন কৰি ইয়ালৈ ৱৰ্ক ইন মানে ন' এণ্ট্ৰি কনচেপচুৱেল এৰিয়া, মানে কাম এইপিনে চলি আছে, পৰিৱেশ নিষেধ, দলঙৰ কাম চলি আছে। চক একদম এইপিনে গৈ ওপৰেদি দলংখন যাব, এইপিনে গৈ একদম মানে মাজুলীত মানে নামিবগৈ পাৰিব মানে। আৰু সেইখনে মন কৰক, সেইপিনে খুটাব আৰু এইপিনে জাজিমুখলৈ যায়, এইপিনে আপোনাৰ হাতীশালৰ পিনে ওলাইগৈ, আৰু এইপিনে চিধা চিধি আপুনি মাজুলী যাব পাৰিব। আৰু এইখন হৈছে আপোনাৰ 8.25 কিলোমিটাৰ দীঘল এখন দলং হ'ব, চিন্তা কৰক। আৰু আজি আপোনাৰ বৰ্তমানলৈকে 41 নম্বৰ খুঁটা কাম চলি আছে। ব'লক আমি যাম আগবাঢ়ি চাবলৈ, বিশেষকৈ একদম পাৰলৈকে যাম, ব্ৰহ্মপুত্ৰ পাৰলৈকে যাম, মানে দেখুৱাবলৈ। ব'লক দেৰি নকৰিব, ভিডিঅ'টো চাই থাকিব আমাৰ। আৰু এইটোৱে চক ৰাস্তাটো, যিটো ৰাস্তা মানে যোৰহাট টাউনৰ পিনৰ পৰা আহিব, এইটো ৰাস্তাই আহি একদম এইপিনে গৈ 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 সেইখন দেখিছে জাহাজ এখন আছে আপোনাৰ, সেইয়া জাহাজ। আৰু সেই জাহাজখনৰ বেক চাইডলৈ সেয়া খুঁটা আৰু ওলাই আছে ইয়াৰ পৰা, মানে সেইটো পাৰ হয়, মানে এইডোখৰ যেনেকুৱা পাৰ ব্ৰহ্মপুত্ৰ, সেইটোও একে ব্ৰহ্মপুত্ৰ পাৰ হয় আপোনাৰ। সেই খুঁটা ওলাই আছে দেখিছে, অকণমান জুম কৰি দিছোঁ মই। এইডোখৰলৈকে মানে কাম মানে খুঁটা বনি গ'ল, আৰু এইডোখৰ পৰা মানে এয়া আছে আৰু অলপ আমাৰ যোৰহাটৰ পিনৰ পৰা। এইপিনেকৈ হ'ব আপোনাৰ যিখন ব্ৰিজ, সেইখন এইপিনেকৈ হ'ব, বনিব। 8.25 কিলোমিটাৰ, মানে 8 কিলোমিটাৰৰ ওপৰত হ'ব এই ব্ৰিজখন, মানে যিখন দলং বনিব। 8.25 কিলোমিটাৰ দীঘল দলং। তো চিন্তা কৰক কিমানটা ভাল কথা যেতিয়া যোৰহাট মাজুলী দলংখন সম্পূৰ্ণ হৈ উঠিব, কিমান সুবিধা হ'ব ৰাইজৰ, মাজুলীবাসী ৰাইজৰ, যোৰহাটবাসী ৰাইজৰ। মানে ৰাতিৰ ভিতৰতে আপোনাৰ যাব পাৰিব বাইকত, ৰাতিৰ ভিতৰতে আহিব পাৰিব, মানে চিন্তা কৰিলে মানে সকলো পিনৰ পৰাই মানে সুবিধা হ'ব এই যেতিয়া দলংখন মানে সম্পূৰ্ণ হ'ব। আৰু তাকে মই আজি দেখুৱাবলৈ আহিছোঁ আপোনালোকক, মানে অকণমান মানে ইয়াৰ পৰিৱেশটো চাওক। সেইটো হৈছে ব্ৰহ্মপুত্ৰ পাৰ। বোলক গোটেই ব্ৰিজখনত 70টা বা 71টা মানে খুঁটা বহিব, মানে যোৰহাটৰ পৰা মাজুলীলৈকে। আৰু ব'লক আমি অকণমান আগবাঢ়ি গৈছোঁ একদম মেইন জেগাটোলৈ, মানে চব মন কৰক, বালি হয় এইবিলাক, বালি পেলাই থোৱা আছে। আৰু এইখনেই হৈছে ব্ৰহ্মপুত্ৰখন, চব পানীবিলাক কেনেকুৱা কৰি আছে, কিমান ধুনীয়া লাগিছে দেখি। পাৰলৈ যাব নোৱাৰি, হয়তো মানে ভাগি সৰি পৰিবলৈও আছে, কাৰণ বালিহে। কিন্তু পিনলৈ মন কৰক, একদম সিটো পাৰলৈ মই জুম কৰি দেখুৱাম,
গোটেই ব্ৰহ্মপুত্ৰ নহয় জানো জুম কৰি দেখুৱাই দিছোঁ চাওক এইবোৰ খুটা দেখিছে সেইপিনে খুটা সেইবিলাক খুটা সেইপিনৰ কাম চলি আছে মানে আজি দেওবাৰ হয় আজি বন্ধ যদিও তেওঁলোকৰ কাম বন্ধ নহয় মানে চব কিমান ধুনীয়াকৈ কাম চলাই আছে তেওঁলোকে মন কৰক আৰু এইপিনেকৈ যাব লাগিব আমি দলংখন মানে এইপিনেকৈ বহিব কিমান ধুনীয়া লাগিছে ব্ৰহ্মপুত্ৰ পাৰত কিমান ধুনীয়া ধুনীয়া হাৱা মানে ক'ব নালাগে ইমান ধুনীয়া মানে বতাহ মাৰিছে এইপিনেকৈ যাব কাৰণে আৰু এই ৰাস্তাটো 8.25 কিলোমিটাৰ দীঘল হ'ব চিন্তা কৰক এই যিখন মানে ব্ৰিজখন মানে যিখন দলং বনিব 8.25 কিলোমিটাৰ তো কিমান ডাঙৰ হ'ব কিমান দীঘল হ'ব চিন্তা কৰক আৰু এইপিনেকৈ আহিব আপোনাৰ এইটোৱে ৰাস্তাটো আপোনাৰ যিটো ৰাস্তা যোৰহাটৰ পিনৰ পৰা আহিছে এইটোৱে ৰাস্তা চব বালি পেলাই আছে মানে একদম ব্ৰহ্মপুত্ৰ পাহাৰৰ কথা কৈ আছোঁ মই এইটো ব্ৰহ্মপুত্ৰ পাহাৰটো এইপিনেকৈ আহিব এইপিনেকৈ আহিয়ে আপোনাৰ সেইপিনে যাব আৰু সেইপিনলৈ আপোনাৰ খুটা দেখিছে খুটাবোৰ ওলাই আছে মানে আৰু এইখন কিমান ধুনীয়া লাগিছে এইপিনেকৈ আহিব এইটো হৈছে ৰাস্তাটো দেখুৱালোঁ মই এইটো 41 নম্বৰ খুটা কাম চলি আছে দাদা এটা সুধিলোঁ এইফালে 41 নম্বৰ আৰু মানে ক'বলৈ একো নাই বাকী মই দেখুৱাম আৰু কৈ যাম কিবাকিবি বহুত কিবাকিবি কৈ যাম ব'লক সেইটো চাই থাকিব ক'বলৈ আৰু এয়া চব গাড়ী আহি আছে মানে কাম চলি আছে মন কৰক এইপিনে চব পৰিৱেশটো মন কৰক অলপ কিমান কাম চলি আছে মানে আজি আমাৰ বন্ধ কিন্তু তেওঁলোকৰ কাম বন্ধ নহয় তেওঁলোকে ৰাতিও কাম কৰিছে দিনতো কাম কৰিছে মানে দিনে ৰাতিয়ে কাম চলাই আছে এইপিনেকৈ আহিব লাগিব আৰু এইপিনেকৈ যাব লাগিব যোৰহাট টু মাজুলীলৈ মানে বাইক লৈ হওক বা বাছেৰে হওক বা যেনেকৈ হওক এইটোৱে হৈছে সেই ৰাস্তাটো আৰু এইপিনে কাম চলি আছে চাওক আজি দেওবাৰ যদিও কাম চলি আছে তেওঁলোকৰ আৰু এইটো 41 নম্বৰ খুটাৰ কাম চলিছে মানে 41 নম্বৰ খুটা হয় এইটো আৰু এইটোৱে হৈছে সেই ৰাস্তাটো আৰু মই গৈ দেখুৱামগৈ আপোনালোকৰ আগত ইয়াৰ ৰাস্তাটোৰ বিষয়ে মানে একদম ব্ৰহ্মপুত্ৰ পাৰলৈকে যাম ব'লক দেৰি নকওঁ একদম চিধা ব্ৰহ্মপুত্ৰ পাৰলৈ আৰু এবাৰ মন কৰক এইটো 41 নম্বৰ খুটা কাম এইপিনেকৈ আহি পুৰা চিমেণ্টটো পৰেহি মানে ইয়াৰ পৰা গৈ মানে খুটাটোৰ ভিতৰত চিমেণ্ট পৰে চাওক এবাৰ পাৰটো মন কৰক বাকীবোৰ পিছত হ'ব এবাৰ পাৰটো মন কৰক কিমান ধুনীয়া লাগিছে চব সেইখন জাহাজ চলি আছে আৰু ক'বলৈ গ'লে সেইখন এখন চব মন কৰক সেইখন এখন জাহাজ আৰু এইপিনলৈ এইবোৰ দেখিছে জাহাজ চলি আছে আৰু এইটো এটা মানে ব্ৰহ্মপুত্ৰ পাৰত মানে বালি দিয়া এটা ৰাস্তাটো আৰু সেইখন এখন জাহাজ আহি আছে চব মন কৰক কিমান ধুনীয়া লাগিছে ব্ৰহ্মপুত্ৰ পাৰটো আৰু সেইপিনলৈ মন কৰক সেইপিনে কাম চলাই আছে আৰু ইয়াত বহুতখিনি কামেই হৈ গ'ল মই আহোঁতে দেখিছোঁ আৰু সেইপিনলৈও দেখিছোঁ মন কৰিছোঁ ইয়াত বহুতখিনি কামেই আগবাঢ়িছে বুলি ক'ব লাগিব মানে আজি দেওবাৰ যদিও তেওঁলোক মই কাম কৰি থকা দেখিছোঁ মানে বন্ধ নাই মানে কাম পূৰা দ্ৰুত গতিত বাঢ়িছে বুলি ক'ব লাগিব আৰু বিশেষ ক'বলৈ গ'লে আৰু শুনা মতে বহুত ভাল লাগিছে শুনা মতে মানে যদি একো বেয়া নহয় মানে বতৰ চতৰ মানে প্ৰকৃতি মানে একো যদি বেয়া নহয় 2026 চনত এইখন সম্পূৰ্ণ হ'ব বুলি কৈছে বহুত ভাল লাগিছে কথাটো শুনি বহুত মানে সুবিধা হ'ব ৰাইজৰ যোৰহাটৰ বাকী ৰাইজৰ কাৰণে মাজুলীবাসী ৰাইজৰ কাৰণে পটককেনে ইফালৰ পৰা সিফালে যাব পাৰিব আহিব পাৰিব তো কিমান ভাল হ'ব তো আজি এইটোৱে দেখুৱালোঁ মই যোৰহাট মাজুলী যিখন দলং সেইখনে দেখুৱালোঁ কিনি আহিব কিনি যাব লাগিব মানে তো আজিলৈ সামৰণি মাৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে চাই ক'ব এবাৰ জনাব কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আজিলৈ বাই বাই